নমস্কাৰ, আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এখন নাও ভাড়া কৰিছোঁ। নাওখনত আমি সিপাৰে যাম। সিপাৰে মৰিগাঁও ডিষ্ট্ৰিক্ট পৰে। মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমাৰ ৱৰাগাঁৱত যাম। ৱৰাগাঁৱত তাতে অকণমান কাম আছে, তাকে আপোনালোকক দেখুৱাম বুলি আহিছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। আহি পালোঁ নাৱৰীয়াৰ ঘৰ। এতিয়া নাৱৰীয়া ৰখি আছোঁ। নাওখন লৈ ইফালে আছে নদী পাৰ, ইফালে ঘাটটো আছে, ইফালে নাৱৰীয়াৰ ঘৰ। এতিয়া যাব লাগিব আমি নাওখনত উঠিবৰ কাৰণে। বাইকখন উঠাই আছোঁ এতিয়া নাৱত। গাড়ী ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমি তলতে বহিম। তলত বহিব পাৰি। ইয়াতে চক্কা পাৰি থোৱা থাকে, কিন্তু ইয়াতে বহুত শব্দ, ইমান শব্দ হয় তলত বহি থাকিব নোৱাৰোঁ আমি। সেইকাৰণে আমি অলপ ওপৰত আহিছোঁ, হাৱা খাই। বহুত দিনৰ মূৰত আমি একেলগে আহিলোঁ। আজি ৰাহুল আৰু মই এনেকৈ নাও ভাড়া কৰি। আজি ৰ'দটো কম, সেইকাৰণে ভাল লাগি আছে, কাৰণ ৰ'দ থাকিলে ইয়াতে ওপৰত বহিব নোৱাৰি, তলতে বহি যাব লাগে। আৰু শব্দ এইফালে শুনি আছে মেচিনৰ শব্দ, গতিকে এতিয়া ৰ'দ নাই কাৰণে ওপৰত বহি আছোঁ। ধুনীয়া। ৰাস্তাই ভুল হৈ গ'ল। পানীত নামি ইয়াতে নাও ঠেলিব লগা হৈছে। পানী ইয়াতে কম, বালিত লাগি ধৰিছে নাওখন। নদীৰ মাজে মাজে বালিচৰ পৰি থাকে বহুত, সেইকাৰণে এইবিলাক চিন দিয়া আছে, খুঁটি আছে, তাতে এটা আছে আৰু ইয়াতে এটা আছে। এই ৰাস্তাৰ মাজেদি জাহাজবিলাক যায়, তাৰমানে এইখিনিত পানী বেছি আছে, সেইকাৰণে জাহাজবিলাক এইফালেদি যায়। বহুত ডাঙৰ জাহাজ, এখন চৰকাৰী জাহাজ, যিখন ইফালৰ পৰা আহিছে, মানে উজনিৰ পৰা নামনিলৈ গৈ আছে। গুৱাহাটী যাব কিজানি, গুৱাহাটী লিখা আছে MV মহাবাহু। চাওঁতে চাওঁতে আৰু এখন জাহাজ পাৰ হৈ গ'ল, এখন সৰু অকণমান। আহি আহি চলাব পৰা হৈয়ে গ'ল। এইফালে হ'ল এক্সিলেটৰ আৰু এইফালে ষ্টেৰিং। আমনি লাগি গৈছে আহি আহি। 1-1.5 ঘণ্টামান হ'লে নেকি আহা? 1.5 ঘণ্টামান হ'ল, আৰু অলপ সময় লাগিব। তাৰমানে আকৌ নাও ফাছিল যে, তাতে আধা ঘণ্টামান গ'ল আমাৰ। কিমান পানী আছে চাচোন, জুখি চাচোন না। কিমান হ'ব? আঁঠুৰ ওপৰত আছে পানী মাত্ৰ। পানী ভৰ্তি হৈ যায় তলত। পানী পেলোৱা এজন হেল্পাৰ থাকে আৰু মেইন নাৱৰীয়া এজন থাকে। এইবিলাক যে চৰ দেখিছে, ইয়াতে মানুহ আছে, মানুহ থাকি ইয়াতে খেতি কৰি থাকে। এইবিলাক গোটেই খেতি কৰা চৰ এইবিলাক। ঘাটটো কোনোমতে দেখা পাইছোঁ। 2 ঘণ্টা লাগিল নেকি? নে 2 ঘণ্টা লাগিল। এনেই 1.5 ঘণ্টামান লাগে। আমি যে ফচিলোঁ ৰাস্তাত পানী কমৰ কাৰণে, সেইকাৰণে 2 ঘণ্টা লাগিল। আৰু এতিয়া কোনোমতে ঘাটটো দেখিছোঁ আৰু। পাৰত উঠিলোঁ কোনোমতে। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।